প্ৰথমে আমি লাচিত গেটেদি সোমিম তাৰপিছত যাওঁ আৰু লাচিত গেটতে মানে ভিতৰত যাম লাচিত গেটত মানে বহুতো নাও জাহাজ আছে সেইবিলাকত চাম আৰু আহক আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে যাম আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আজি আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে যাম আৰু এতে আছে লাচিত ঘাট তো লাচিত ঘাটত বিভিন্ন ধৰণৰ জাহাজ দেখিবলৈ পাব চাওক ভিডিঅ'টো শেষলৈকে মানে লাচিত গেটত বিশেষ একো নাই কেৱল নাও জাহাজহে দেখিবলৈ পাব তো আমি আহিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে এয়া চাওক ইয়াতে পূজা পাতি কৰা হয় তো চাই থাকক আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে যাম একেবাৰে তো চাওক না মানুহ কিমান ভালে আছে তো চাওক চাৰিওফালে পাহাৰ এইখিনিতে মানে লাচিত বৰফুকনৰ সেই প্ৰতিমূৰ্তি আছে তাতে তো এইটো মানে লাচিত ঘাট আৰু এতে চাওক বহুত ধৰণৰ জাহাজ এতে নাও জাহাজ তো ইয়াতে মানে লাচিত বৰফুকনে যুদ্ধ কৰিছিল আৰু এইখিনিতে সেইটো ফালে আৰু হেৰি আছে কি কয় এই শৰাইঘাটৰ ব্ৰিজখন লাচিতে বনোৱা তো আৰু এইফালে আছে পাৰ্ক তো চাওক মানে পাহাৰ বেলেগতকৈ বেলেগ আৰু চাওক না ভিডিঅ' মানে নাও জাহাজবিলাক ভাল লাগে কেনেহেন নিশ্চয় ৰণ হৈছিল ইয়াতে বহুত ভাল লাগি আছে তো ভিডিঅ'টো শেষলৈ চাব কিয়নো প্ৰথমতে ভিডিঅ'টোত ইমান ইণ্টাৰেষ্ট নাপাব মানে ভিডিঅ'ৰ লাষ্টতহে ইণ্টাৰেষ্টটো পাব তো গতিকে ভিডিঅ'টো শেষলৈকে চাব লাচিত থানাৰ সেই দেখিবলৈ পাইছে তো মানে ইয়াতে নেকি শৰাইঘাটৰ ৰণ হৈছিল কিবা নাজানো ভালকৈ তো চাওক না তথাপি জাগাটো চাই ভাল লাগে আৰু মানে সেইফালে যাম তো চাই থাকক মানে জাগাটো ভালে মানে এনে ফটো চটো উঠিবৰ কাৰণে ভাল আৰু বিভিন্ন ধৰণৰ জাহাজ মানে এতে মানে লাচিত ঘাট লাচিত সেনাৰ প্ৰতিমূৰ্তি আছে আৰু সেইফালে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই আছে তো মানে চব মাখা ইয়াতে আছে কিন্তু মানে ভিতৰত যাম আৰু তো চাই থাকক ভিডিঅ'টো শেষলৈকে আমি এতিয়া মানে এইফালে সন্মুখত দেখিবলৈ পাইছে এটা পাহাৰ আছে সেইটো পাহাৰতো যাম কিন্তু এইটো ভিডিঅ'ত চাগে যাওঁ নে নাযাওঁ চাই থাকক লাষ্টত ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে বিভিন্ন ধৰণৰ পূজা পাতি কৰা হয় মানে ইয়াতে চাওক না পূজা পাতিৰ কেনেহেন একেবাৰে অৱস্থা তো এতিয়া আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে যাই আছোঁ বাৰু তো চাওক না ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে একেবাৰে মানে বঢ়িয়া বহুত ধৰণৰ চিনাৰী আছে ইয়াতে মানে কি ক'ম আৰু বহুত ভাল লগা তো চাই থাকক ভিডিঅ'টো শেষলৈকে আমি মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে একেবাৰে লাচিত বৰফুকনৰ সেই শৰাইঘাটৰ ব্ৰিজলৈকে যাম তো বলক আমাৰ লগে লগে আমি একেবাৰে শৰাইঘাটৰ ব্ৰিজলৈকে যাম এতিয়া খোজকাঢ়িয়ে যাম বাৰু তো
মই ভাবিছিলোঁ যে নৈৰ পাৰে পাৰে যাম আৰু পাৰ্কৰ ভিতৰেদি যাম, কিন্তু কি হ'ল জানেনে, ইয়াতে মানে কাম চলি আছে। তো কাম চলি থকাৰ কাৰণে ছিকিউৰিটি গাৰ্ডবিলাকে আমাক যাব নিদিলে। তো সেইকাৰণে এইটো ফালেদি নাযাওঁ আৰু বেলেগ ফালেদি ঘূৰি যাম। তো ইয়াতে সোমাবা পাৰ্মিশ্যনো নিদিয়ে, মানে ইয়াতে কাম কৰা মানুহে সোমাবা দিয়ে, বেলেগ মানুহ যাব নিদিয়ে। তো চাওঁ আগেদি সোমাব পাৰোঁ নে নাই। তো ইয়াৰ পিছত আমি যাম আৰু লাহে লাহে শৰাইঘাট হৈ। তো চাই থাকক ভিডিঅ'টো। আমি মানে এতিয়াও ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যাই আছোঁ, মানে অলপ এতিয়া পাৰ্ক আছেতো, সেই পাৰ্কৰ পাৰে পাৰে মানে ৰাস্তাতে যাই আছোঁ আৰু। চব গুৱাহাটী চিটি ইয়াত এটা দোকান পোহৰো খোলা নাই। ভিডিও এতিয়া মানে আমি পাৰ্কৰ চাইডেদি যাই আছোঁ বাৰু। এইটো পাৰ্কৰ ভিতৰত সোমাই কিনে যাওঁ বলক, আমাৰ লগে লগে চাই থাকক ভিডিঅ'টো। মানে এতিয়া আমি পাৰ্কৰ ভিতৰত যাম। এইফালে দি যাব লাগে। তো দেখিলে এইখন পাৰ্কত মানে সেই নাই যে চাফা তাফা কৰি ৰাখব, মানে এইখন পাৰ্ক বৰ্তমান ষ্টপ, মানে বন্ধ কৰি ৰখা হৈছে। তো মানে আহিছোঁ আৰু চাওক, মানে এইখিনি মানে মই দেখুৱাই আছোঁ ভালকৈ। তো চাওক না, একেবাৰে হাইৱেৰ মেইন ওপৰৰ পৰা, একেবাৰে হাইৱেৰ ওপৰৰ পৰা দেখুৱাম মানে। তো এবাৰ চাওক, মজা জেগা। আপোনালোকে কমেণ্ট কৰি জনাওকচোন কেনেকুৱা, নিশ্চয় ভাল লাগিব। মানে মেইন হাইৱে এইফালে আকৌ সেই মানে এইটো পাৰ্কত ইফালে আহি মানে ইফালে আৰু এটা পাৰ্ক আছে, মানে এইটো একেবাৰে এটাই মানে বস্তুটো, মানে জায়গাটো এটাই, কিন্তু মানে কি জানেনে বেলেগ আৰু। এইফালে চাওক,
একো নাই এইফালে চাওক তো এবার আমি ইয়াৰে পৰা নামি যাওঁ এয়া চাওক ব্ৰহ্মপুত্ৰ নদী এইটো এইফালে সেইটো পাৰ্ক মাজত ৰাস্তা মানে এইটো একেবাৰে নেশ্যনেল হাইৱে মানে পাৰ্কৰ মাজেদি নেশ্যনেল হাইৱে সেইকাৰণে দুটা পাৰ্ক হৈ গৈছে তাৰ কাৰণে সেই ওপৰেদি যে আহিলোঁ সেইটো বনাই দিছে চাওক এৰে পৰা অলপমান দূৰতে আছে কি জানেনে অলপমান দূৰতে সেই দ্বীপটো যে দেখিবলৈ পাইছে দেখা পায় না তো সেই দ্বীপটো কি জানেনে কি দ্বীপ উমানন্দ দ্বীপ বুলি কয় উমানন্দ সেই সৰু সুৰা দ্বীপ এই ইমান ডাঙৰ নদীৰ মাজত চাওক সেই সৰু দ্বীপ এখন তাৰপিছত সেইফালে আৰু এটা অলপমান ডাঙৰ বেছি ডাঙৰ নহয় তো সেনেকেই আছে চাওক ঈশ্বৰৰ কিমান সেই কাৰ মাজত কি মানে গমে পাইছে এটা কাম চলি আছে সেইকাৰণে মানে এইবিলাকৰ এনেকুৱা অৱস্থা হৌ পাহাৰটো আৰু হৌটো হ'ল শৰাইঘাটৰ দলং আৰু এইফালে মাছ মাৰি আছে মানুহ দেখিবলৈ পায় নোপোৱা নহয় চাওক সেইটো শৰাইঘাটৰ দলং ইয়াত দেখিবলৈ পায় অলপ অলপকৈ শৰাইঘাটৰ দলং সৌখন তোৰ ইফালে পাহাৰ দেখি আছে কিমান প্ৰাকৃতিক দৃশ্য ভাল লাগে কিবা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ঘৰ এই পাহাৰৰ তলতে সেই পাহাৰখনৰ ওপৰত খুজিলোঁ কিন্তু যাম বাৰু সেই পাহাৰখনতো যাম তো ইয়াৰ পিছৰ ভিডিঅ'টোত সেইটো পাহাৰৰ ওপৰৰ পৰা ভিডিঅ'টো দেখুৱাম আপোনালোকক তো সকলোতকৈ আগত সেইখন ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰক তো সেইটো পাহাৰৰ ওপৰৰ পৰা একেবাৰে ওপৰৰ পৰা মানে ভিডিঅ' কৰিম কৰি আপোনালোকক দেখুৱাম তো তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদি ছাবস্ক্ৰাইব কৰা নাই আৰু লগতে বেল বটনটো বজাই দিয়ক তেতিয়াহে ভিডিঅ'টো আগত পাব তো চাওক
তো আৰু এইফালেদি যাই আছোঁ বাৰু সেইখন পাহাৰৰ ওচৰলৈ যাম ওচৰলৈকে চাওঁ কি হয় তো দেখিলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে যোৱা ভিডিঅ'টো তো ধন্যবাদ।